হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভাল আছে আৰু মোৰো ভালেই। আৰু আজি আমি গৈ আছোঁ, মই গৈ আছোঁ মোৰ লগৰ এজনী ৰুমলৈ, যিহেতু আজি আছে আমাৰ খানা। 7জনী ছোৱালী মিলি আমি খানা এটা খাইছোঁ। বহুত দিন হৈ গ'ল খোৱা, যিহেতু DLEDত জইন কৰা বহুত 9 মাহেই হৈ গ'ল, প্ৰায় এবছৰে বহি গ'ল। তাকে ভাবিছিলোঁ খানা এটা খাম। সেনেকৈ কোনো ধৰণৰ প্ৰত্যেকবাৰতে খানাটো পতাই হয়, কিন্তু কেঞ্চেল হৈ যায়। তাকে ফাইনেলি আজি আমি খানাটো খাবলৈ গৈ আছোঁ। তো ব'লক আপোনালোকক এটা ধুনীয়া ব্লগ আকাৰে দেখুৱাম। আৰু মই ইয়াত তেলীয়াগাঁৱত আহি ৰখি আছোঁ গাড়ীলৈ, আৰু আপোনালোকক দেখুৱাই আছোঁ। ইফালেদি গাড়ী আহে। আপোনালোকে ইয়াত জংঘল বহুত হৈ গৈছে কাৰণে ধৰিব নোৱাৰিব, কিন্তু মই কেমেৰা দিব পৰা নাই, কিন্তু মই গম পাই যাওঁ গাড়ী আহিলে। তো মই এনেকৈ ওচৰতে চালি এখন আছে, তাৰপৰা গাড়ীত উঠিবলৈ গুচি যাওঁ। আৰু ইমান ৰ'দ আমাৰ এইখিনিত, একো গছ গছনিয়ে নাইকিয়া জানেনে। তাকে সৰু চালি এখন আছে, এখন দোকান হয়, আৰু সন্ধিয়া হ'লে দোকান বহে, দিনত সেনেকৈ দোকান নবহে। তো সেয়া আৰু আহি পাই গ'লোহি। আৰু এয়া দেখিছেনে, আহিয়ে কামতহে লগাই দিছোঁ। এয়া মোৰ লগৰ ফ্ৰেণ্ড ৰজিতা, আৰু এয়া আদা নহৰু পিঁয়াজ এইবিলাক উলিয়াইছোঁ, আৰু এয়া ৰূপান্তীয়ে কাটিয়ে আছে। কামৰ মাজতে অলপ নাচিছিল ৰজিতাই, তাকে আপোনালোকক দেখুৱাই দিছোঁ। মিউজিক বাজি আছিল, সেইবাবে মই মিউট কৰি দিছোঁ, যিহেতু কপিৰাইট লাগি যাব। আৰু আমি সকলোৱে নাচিছিলোঁ শেষত, আৰু বহুতখিনি ফূৰ্তি কৰিলোঁ, খুব ভাল লাগিলে। আৰু আমি সকলোৱে নাচি থাকোঁতে কিন্তু ভিডিঅ'হে কৰা নহ'লে। আৰু এয়া নাচি থকা আৰু কাম কৰি থকাৰ মাজতে আমি খালোঁ ঠাণ্ডা, যিহেতু গৰম আছিলে সেইদিনাখন। আৰু সেইদিনাখন আছিল শনিবাৰ, যোৱা শনিবাৰে আমি খাইছিলোঁ। আৰু ভিডিঅ'টো মই এডিট কৰা বহুতেই দেৰি হৈছে। আজি যিহেতু বৃহস্পতিবাৰ, আপোনালোকে শুক্ৰবাৰে পাব। আৰু কমেণ্ট এটা কৰি দিব কেনেকুৱা লাগিছে ভিডিঅ'টো চাই। আপোনালোকৰ সৰুকৈ এটা স্মৃতি হিচাপে ৰাখি দিওঁ ইয়াতে। আৰু এয়া দেখিছেনে, ইহঁতে গান চিলেক্ট কৰি আছে ৰীল বনাবলৈ। আৰু এয়া ৰিংকিয়ে মাংস ধুই আছে, আৰু মই বনাম। আৰু এইখিনি ভিডিঅ' মই কৰিছোঁ, বাকী এইবিলাক ভিডিঅ' সকলোৱে বেলেগ বেলেগকৈ যোনে যি কৰিছে, তাৰপিছত মই একলগ কৰি ভিডিঅ'টো বনাইছোঁ। এয়া আছে চিকেন, এয়া কণী তৰকাৰী, নেমু, এয়া পাপৰ, আৰু এয়া পোলাও। আমি সকলো বহিছোঁ খাবলৈ। এয়া আৰিমা বহিছে, গায়ত্ৰী, ৰজিতা। আৰু এয়া আমি খাই কৰি আহিলোঁ। ৰূপান্তী ৰুমত যিহেতু খাইছিলোঁ আমি, তাকে আমি গাড়ীত উঠিবলৈ আহি আছোঁ। আৰু এহেঁত যাব হোষ্টেললৈ। আৰু শেষত আপোনালোকক 2খনমান ফটো লগাই দিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আৰু পুনৰ নতুন ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ আহিছোঁ, বাই বাই।